হাই এভৰিৱান, হাউলি ৰাসত বহুত ভিৰ থকাৰ কাৰণে আমি বৰপেটা ৰোডত যাওঁ বুলি ভাবিছোঁ। এতিয়া চাওকচোন ৰাস্তাত ইমান ধুনীয়াকৈ সজাইছে নহয়, ইমান গল্ডেন গল্ডেন কালাৰ হৈ আছিলে, ৰাস্তাত দেখাত বহুত ধুনীয়া আছিলে। তাৰপিছত আহি পোৱাৰ আগতে এইবিলাক চাওঁ যে বহুত খোৱা বস্তুৰ ষ্টলবিলাক লাগি আছিলে আৰু আমাৰ জুবিন দাৰ নতুন ছবিখনৰ পোষ্টাৰো তাতে লাগি আছিলে ৰৈ ৰৈ বিনালে। তাৰপিছত আছিলে এয়া গেটখন পাৰ হৈ আছিলে পাৰ্কিং এৰিয়া, তাতে আমি বাইক থৈ পেলাই গেটলৈ বুলি আহিলোঁ। এন্ট্ৰি গেট চাওকচোন ইমান ধুনীয়াকৈ সজাইছে, গল্ডেন হোৱাইট আৰু আমাৰ জাপি দি পেলাই বহুত ধুনীয়াকৈ সজাইছে। ভিতৰত আছিলে ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে চাওকচোন। সন্মুখত এইটো ইমান আইলৰ নিচিনাকৈ সজাইছে ন, বহুত ধুনীয়া হয়। তাৰপিছত আমি সোমাই আহিছিলোঁ এই গেটটোৰ ভিতৰত। বহুত ধুনীয়া এটা দৃশ্য আছিলে, তাতে মণ্ডপৰ নিচিনাকৈ সজাইছিলে অকণমান আৰু আছিলে শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰৰ দৃশ্যসমূহ। চাওঁ আহক। তাৰপিছত মই আপোনালোকক দেখাম স্পেচিফিকেলি এই মণ্ডপটোৰ ডিটেইলিংছবিলাক। আপোনালোকে চাওক কিমান ধুনীয়া হয় ডিটেইলিংছবোৰ, বহুত পাৰফেকশ্যনত আছে। তাতেই মানুহবিলাকে ভিৰ কৰি আছিলে, ফটো উঠি আছিলে, বহুত পাৰফেক্ট হয়। আপোনালোকে আহিলে চাব পাৰিব। তাৰপিছত সোমাই আহিলোঁ আমি এইফালে বজাৰৰ পিনে। ইমান ভিৰ নাছিলে, হাউলি ৰাসত যেনেকুৱা ধৰণৰ ভিৰ হয় ইয়াতে বহুত পাতল আছিলে, মানুহ কম আছিলে। চ' আপোনালোকে আহিলে ইয়াতে ভালকৈ আপোনালোকে ফটোজ উঠিব পাৰিব, ভালকৈ দোকানবোৰ চাব পাৰিব, কিনিব পাৰিব। আপোনালোকে নিশ্চয় এবাৰ আহিব। আমি অকণমান ঘূৰি মেলি সেই আইলটোৰ মাজফালেদি আহিলোঁ। আহি পেলাই চাওঁ যে তাৰো দুয়োফালে দোকানবিলাক বহিছে, তলত ইমান ধুনীয়া দেখিছে। তাতেও মানুহবিলাকে ফটো উঠি আছিলে, আমিও ফটোজ ভিডিঅ'জ ল'লোঁ। লৈ পেলাই আমি এইফালে ঝুলনা সেইবিলাক চাব আহিলোঁ। তাৰপিছত আমি এইফালে গৈ আছোঁ জুবিনদাৰ সেই শ্ৰদ্ধাঞ্জলি কেন্দ্ৰটোলৈ। জুবিনদাৰ সেই শ্ৰদ্ধাঞ্জলি কেন্দ্ৰটোলৈ আহি পেলাই মনটো বহুত বেয়া লাগিল, যদিও ইয়াতেও আমি বহুত ফটোজ তেখেতৰ ল'লোঁ। তাতে বিভিন্ন ধৰণৰ তেওঁৰ ফটো আছিলে, গান গোৱাৰ ফটো আছিলে। তাতে অকণমান বহাৰো ব্যৱস্থা কৰিছিলে, মানুহবিলাকে তাতে বহি বহি ফটোজো লৈ আছিলে। বহুত ধুনীয়া হয়, আপোনালোকে আহিলে চাব। তাৰ পৰা ওলাই আহি চালোঁ এইবিলাক নানা দৃশ্য, চাই পেলাই ভয়ে লাগিলে। আপোনালোকে চাওকচোন, এইটো ভয় লাগিছে। তাৰপিছত এয়া ছোটা ভীম, এনেকৈ আমি এইবিলাক চাই मिलेगा थोड़ी फोटो उधर खींचने के लिए। এইবিলাক চাই মেলি আমি ইয়াতে আপোনালোকে চাবচোন, ইয়াতে এটা বহুত ডাঙৰ জাপি বনাই থৈছে সিহঁতে। বৰপেটা ৰোডৰো এইবাৰ ৯৭% ৰাস হয় আৰু ইয়াতে এটা বহুত ডাঙৰ শৰাই বনাই থৈছিলে, আমাতকৈও ডাঙৰ। চ' এইবিলাক চালোঁ, চাই পেলাই আমি খাবলৈ যাম বুলি ভাবিছোঁ। এয়া আমি খোৱাৰ পৰ্চনত আহিলোঁ। ইয়াতেও চাওঁ কিমান ধুনীয়াকৈ লাইটিংবিলাক দিছে, দুই চাইডে দোকান আছে। চ' ইয়াতে আহি পেলাই আমি প্ৰথমতে খালোঁ ম'ম'জ বহুত গৰম গৰম আছিলে, আমি খালোঁ। খাই পেলাই আমি ইয়াতে আইচক্ৰীম খাব আহিলোঁ। আইচক্ৰীম খাই পেলাই মোৰ চৰ্দিও লাগিলে, তথাপিও মই ভিডিঅ' বনাই আছোঁ। আইচক্ৰীমটো ইমান ভাল নাছিলে যদিও তথাপিও খালোঁ। তাৰপিছত আমাৰ ইভিনিং আমি শেষ কৰিলোঁ এয়া পাপৰি চাটৰ দ্বাৰা। থেংক ইউ।